গুড মৰ্নিং ফাৰ্মৰ ভিতৰৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট দিলোঁ। আজি দেখিছে পোৱালি আহিব, মই ব্ৰডিং ৰেডি কৰিলোঁ আৰু ছাইডৰ পাল ব্ৰডিং কেনেকৈ বনাইছোঁ তাৰে সৰুকৈ ভিডিঅ' এটা লৈ আহিছোঁ। ঠিক আছে, মই বেক কেমেৰা কৰি আপোনালোকক বুজাই আছোঁ, ব'লকচোন। দেখিছে মই আজি 2 দিনমানৰ আগত দিছিলোঁ বস্তা যে চিলাইছিলোঁ, সেই বস্তাখিনি দেখিছে, সেই বস্তাৰ পাল বনালোঁ মই। এই টেণ্ট বনাইছোঁ, ওপৰত দেখিছেনে, ওপৰতো বস্তা চিলাই দিছোঁ, সেই তলতো সেই চাইডেও বস্তা দিছোঁ। মানে এই ৰাউণ্ডটো গোটেইটো বস্তাই, একদম তললৈকে বস্তা দিছে, তলৰ পৰা একদম ওপৰলৈকে বস্তা। মুঠতে এটা ঘৰ বনাই দিছোঁ, ভিতৰত টেণ্ট বনাই দিছোঁ। তাৰ উপৰিও এই ব্ৰডিংখিনি দেখিছেনে, এই যিখিনি কেজ বনাইছিলোঁ, এই কেজ ফাৰ্মখন দেখিছে নাই, ওপৰত তলত দিয়া আছে বস্তা, তলত বস্তা, তাৰপিছত তলত ইয়াত দিয়া আছে ফলিয়া, দেখিছে। এই ফলিয়াৰ ওপৰত এই বাতৰি কাগজ, বাতৰিখিনি পেপাৰখিনি পাৰি এয়া পানী ড্ৰিংকাৰখিনি মাজে মাজে লগাই দিছোঁ আৰু চাইডে চাইডে দানা লগাই থৈছোঁ। আজি যিহেতু পোৱালি আহিব, তাৰপিছত এই মুখৰত দিছোঁ 200 ৱাটৰ, মাজত 100 ৱাটৰ বাল্ব, এইখিনি 100 আৰু একদম মাজত দিছোঁ 200ৰ দুটা দুই চাইডে, আৰু একেবাৰে শেষতো সিটো চাইডো দিছোঁ 200 ৱাটৰ দুটা আৰু 100ৰ। মই ড্ৰিংকাৰখিনি এনেকৈ লগাই থোৱা আছে, পানী মায়ে পানী দি আছে। দেখিছে মোৰ ব্ৰডিংটো কেনেকৈ বনাইছোঁ। ছাইডত এয়া এইটো ছাইডত টোটেলি বন্ধ, গেপছ দি দিছোঁ 3 ফুট মানৰ ছাইডত। আকৌ ইয়াত মই বস্তা দি দিছোঁ ব্ৰডিংটোত, মানে সেইখন যিখন পাল মেইন মানে ব্ৰডিঙৰ টেণ্টৰ যিখন পাল লগাইছোঁ সেইখন তললৈকে টোটেলি দেখিছে, টোটেলি বন্ধ, ক'তো মানে বাহিৰত বতাহ সোমাব নোৱাৰা, একদম বন্ধ কৰি দিছোঁ টোটেলি। আৰু এয়া ছাইডত এইটো ব্ৰডিং বনাইছোঁ, ব্ৰডিঙৰ ছাইডতো এয়া বেৰ দি দিছোঁ, বেৰ দি বাতৰি কাগজ দি দানাত দি এয়া টোটেলি এতিয়া বৰ্তমান লাইট দি থোৱা আছে, মায়ে পানী দি আছে। পোৱালি আহি পাবহি আৰু 5-10 মিনিটৰ ভিতৰত। এইখন মোৰ ব্ৰডিং আৰু কেনেকৈ বনাইছোঁ, ওপৰতো চব, ওপৰতো বস্তা চিলাই ওপৰত এনেকৈ জাপি দিছোঁ ওপৰত, দেখিছে ওপৰখন, দেখিছে ক'তো এনেকৈ গেপছ নাই, গোটেইখিনি টোটেলি একদম ধুনীয়াকৈ বস্তাই চিলাই ধুনীয়াকৈ বনাই দিয়া আছে। এতিয়া মোৰ ব্ৰডিং দুটা হৈছে, এখন ব্ৰডিং আৰু এইটো মাজৰ কৰিডৰটো, আৰু এখন ব্ৰডিং। দানা পানী দুখনতে লগাই থোৱা আছে, মায়ে পানী লগাই গৈছে, মই দানাখিনি লগালোঁ, মা পানী লগাই গৈ আছে এতিয়া। দেখিছে বস্তাৰে গোটেই মই ব্ৰডিংটো বনালোঁ। সৰুকৈ ভিডিঅ' এটা বনাই আপোনালোকলৈ আগবঢ়ালোঁ, কেনেকৈ মই টেণ্টখন বনাইছোঁ, ব্ৰডিংটো বনাইছোঁ, পোৱালিখিনি কেনেকৈ ৰাখিম চাঙৰ ওপৰত, দানা পানী কেনেকৈ লগাইছোঁ প্ৰথম দিনাখন, তাৰে ওপৰত আপোনালোকৰ সৰুকৈ ভিডিঅ' এটা আগবঢ়াব চেষ্টা কৰিলোঁ। দেখিছেই মোৰ টেণ্টখন কেনেকৈ বনাইছোঁ আৰু দানা পানী লগাই থৈছোঁ, দেখিছে পোৱালি আহিব যিহেতু 5-10 মিনিটৰ ভিতৰত। আৰু ছাইডটো টোটেলি গেপছ অলপো নাই, একদম টোটেলি একদম মাটিলৈকে লগাই থোৱা আছে। তো হ'ব, আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো যদি চাই ভাল পালে, কিবা এটা আপোনালোকে শিকিব পাৰিছে, ঠিক আছে। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। অ'কে, বাই বাই।